গেৰুৱা বাহিনীক সাৱধান বাণী জুবিনৰ পক্ষত ৰাজ্যৰ সাংস্কৃতিক জগতৰ পুৰোধ্য ব্যক্তি নচিকেতাৰ গীতেৰে তাচিল্য গেৰুৱা বাহিনীক গোটেইখিনি মনত নাই কিন্তু বুলি কৈছে বুলি কৈছে অপেন ফিল্ডত যে ৰাজনীতি গিলে একো নাযায় 2016 চনত ৰাজ্যবাসীৰ মন মুহিবলৈ বিজেপি দলে প্ৰস্তুত কৰা নিৰ্বাচনী থিম সং জুবিন গাৰ্গে কণ্ঠ নিগৰুৱা গীতটোৰ পংক্তি বিয়পি পৰিছিল সকলোৰে মুখে মুখে এইখনেই শেষৰণ সদায় ঘাটৰে অসমৰ অস্তিত্ব ৰাখিবলৈ এই বেৰি বান্ধি মন নিজকে নবচালে নৰব অসমীয়া অসমতে সকলোৰে সপোন কৰিব কোৰে সপোন অসমতে এইবাৰ সৰবাৰ চৰকাৰ অথচ একেই দল একেজন শিল্পী অসমত মোদী চৰকাৰে অবৈধ নাগৰিকৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰৰে বলবৎ কৰিবলৈ ওলোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মুকলি বিৰোধিতা কৰিলে জুবিনে লগে লগে কেৱল শিলাদিত্য দেৱৰ বাবেই নহয় এতিয়া সমগ্ৰ বিজেপি নেতাৰ বাবে জুবিন হৈ পৰিছে চকুৰ কুটা দাঁতৰ শাল এধাপ আগুৱাই শিল্পী সমাজক ৰাজনীতি নকৰিবলৈ সকিয়নি দিবলৈও কুণ্ঠাবোধ নকৰিলে বিজেপি সাংসদ বিধায়কে শিল্পী সুলভভাৱে থাকিলে ভাল লাগে আৰু ৰাজনীতিৰ বিতৰ্কত সোমালে ভাল গান গাওক গানৰ মাধ্যমত আপুনি কি মেছেজ দিব বিচাৰিছে দিয়ক কিন্তু আপুনি লেকচাৰ বাজি নকৰিব পিছে বিজেপিক বেকফুটলৈ ঠেলি দি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা জুবিনৰ সবল স্থিতিক পূৰ্ণ সমৰ্থন ৰাজ্যৰ সাংস্কৃতিক শিল্পী সমাজৰ অগ্ৰদূতসকলৰ নাও বুৰিলেও বিজেপিৰ টিঙৰ পৰা ননমা স্থিতিক কটাক্ষ কৰি জনপ্ৰিয় শিল্পী লোকনাথ গোস্বামীয়ে বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কৰ মৈমতালিক ৰিজালে নচিকেতাৰ এটা বিখ্যাত গীতৰ সৈতে মন্ত্রীরা সব হারামজাদা আস্ত বদের ধাড়ি মন্ত্রীরা সব হারামজাদা আস্ত বদের ধাড়ি তুড়ুক নাচে মন্ত্রী সভা এখনো বাইজি বাড়ি ইহঁতে অসমীয়া মানুহক বুৰ্বক বুলি ভাবিছে প্ৰথমতে সেই প্ৰতিত্বটো দিব লাগে অসমীয়া মানুহ বুৰ্বক নহয় আৰু এতিয়া হিলদল ভাঙি ভোট দিছিলে হয় আকৌ হিলদল ভাঙি মানুহে তেওঁলোকক প্ৰতিবাদ কৰিছে আমি প্ৰতিবাদ কৰিছোঁ জুবিনেও কৈছিলে স্বীকাৰ কৰিছে যে মই গান গাইছিলোঁ হয় সকলোৱে আনন্দ সৰ্বানন্দ এতিয়া সেই জুবিন গাৰ্গে কৈছে যে এইখন ফালি পেলাব লাগে সেইকাৰণে কালি মই এটা চেনেল মই চেলুট দিছোঁ জুবিনলৈ মোৰ চেলুট বুলি দিছোঁ কাৰণ স্থিতি সলনি কৰিছে বল্ডলি কৈছে শিল্পীৰ সেই বল্ডনেছটো সেই অহংকাৰটো থাকিব দেশের মানুষ তো কোন ছাড় মন্ত্রীগুলো কুলাঙ্গার ভালো দাম পেলে এরা বাপকেও দেবে বেচে নিৰ্বাচনৰ সময়ত হঠাৎ গেৰুৱা পোছাক পিন্ধি গেৰুৱা দলৰ প্ৰচাৰত উঠি পৰি লগা একাংশ শিল্পীলৈও লোকনাথ গোস্বামীৰ প্ৰশ্ন নিমাত কিয় আপোনালোক এইসকল শিল্পীৰে গান গোৱাই সকলোৱে আনন্দ সৰ্বানন্দ গোৱাই গোৱাই তেওঁলোকে ৰাজপথত বহিলে তেওঁলোকৰ শিল্পীয়ে এতিয়া ক'ৰবাত প্ৰেচিডেণ্ট ক'ৰবাত নিগমৰ কিবা হৈ আছে তেওঁলোকৰ শিল্পী বিধায়ক হৈছে তেনেহ'লে তেওঁলোকে প্ৰথম কথা ঠিক কৰক যে তেওঁলোকৰ দলত কোনো শিল্পীক তেওঁলোকে অন্তৰ্ভুক্ত নকৰক সেইকাৰণে নচিকেতাই বেংগলত এটা গান গাইছিলে সেইটো সদায় কৈছে লাখ লাখ মানুহে কৰে ধেত তেৰি বাচ্চা ধেত তেৰি বাচ্চা বুলি কওঁতেও কিন্তু কোনো ৰাজনীতিকে এই ধুৰন্ধৰ ৰাজনীতিকে মানে তাৰ প্ৰতিবাদ কৰিব পৰা নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা জুবিনৰ পক্ষত থিয় দিছে প্ৰখ্যাত চিত্ৰ নিৰ্মাতাদ্বয় জাহ্নু বৰুৱা আৰু পুলক গগৈয়ে এখন বিৰোধিতা কৰোঁ মই এইকাৰণে বিৰোধিতা কৰোঁ যে মই নিজৰ জাতিটোক মই ভাল পাওঁ আৰু নিজৰ জাতিটো মই মৰিবলৈ দিব নোৱাৰোঁ আৰু মই এইটো ভাবোঁ যে মই এনেধৰণে গৈ থাকিলে এনেধৰণৰ বিল যদি আহি থাকে হয়তো 100 বছৰৰ পিছত অসমীয়া জাতি নাথাকিবগৈ সেইটো আশংকা লৈ মই এই বিলখন বিৰোধিতা কৰোঁ গণতান্ত্ৰিক দেশ এখনত শিল্পী হওক গায়ক হওক চিত্ৰশিল্পীয়ে হওক এই নহওক সকলোৰে অধিকাৰ আছে কথা কোৱাৰ গতিকে জুবিনে যিটো কথা কৈছে তাৰ সেইটো অধিকাৰ আছে গতিকে সেইটো কোৱাটোহে ভাল মই সাহসেৰে কোৱাৰ কাৰণে ভালেই পাইছোঁ আৰু এই সাহসী ল'ৰা চিন্তা কৰিবলগীয়া একো নাই ইমানৰ পিছতো চৰকাৰী পক্ষৰ গান নলৰিলে অনাগত সময়ত ফলাফল কি হ'ব পাৰে সেয়া সহজেই অনুমেয়